ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ৰাতিপুৱাতে ব্লগটো আৰম্ভ কৰিছোঁ। দেখি গম পাইছেই চাগে মই এফালে যাবলৈ ওলাই আছোঁ। এতিয়া একেবাৰে ওলাই মেলি ব্লগটো আৰম্ভ কৰিছোঁ। দেৱী মাৰ ওচৰত সেৱা এভাগ লৈ আহোঁগৈ, তাকে বছৰটো যাতে ভালে কুশলে যায়। তাতে শৰাই এখনো আগবঢ়াইছোঁ। আজি অষ্টমী হয়। আজি দেৱী মাৰ ওচৰত আমাৰ যি চেণ্টাৰত মানে পূজা পতা হয়, সেই অষ্টমীৰ দিনা যিখিনি মানে প্ৰসাদ লাগে আৰু সেইখিনি আজি আমাৰ পৰিয়ালৰ ফালৰ পৰা আগবঢ়াইছোঁ, যিমানখিনি পাৰিছোঁ আৰু। কালি বুট মগুখিনি দি অহা হ'ল। এতিয়া আমি কল নাৰিকল এইবিলাক ফল মূলখিনি লৈ যাবলৈ ওলাইছোঁ। ওলাই মেলি ৰেডি হ'লোঁ। আপোনালোকৰ গাতো চাগে পূজা লাগিছে নহয় জানো? সকলো চাগে পূজা চোৱাত ব্যস্ত। তাকে এতিয়া তেন্তে যাওঁ ব'লকচোন, দেৱী মাৰ ওচৰত কেনেদৰেনো পূজা কৰোঁ, কি কৰোঁ, সেইখিনি যিমানখিনি পাৰোঁ দেখুৱাই থাকিম। তেন্তে ব'লক। সেৱা কৰি মেলি মানুহ যথেষ্ট ভিৰ হ'ল, সেইকাৰণে অলপ সময় প্ৰসাদ দিয়াত লাগি দিলোঁ। প্ৰসাদ দি থকাজনেও ক'লে অকণমান লাগি দিলে ভাল হয় বুলি। লাগি দিলোঁ আৰু বহুত ভাল লাগিলে কিন্তু দেই, লাগি দি মানে মনটো বহুত ভাল লাগি গ'ল। প্ৰসাদ এনেকৈ বিতৰণ কৰিবলৈ পাৰি মানুহক মানে দি। হেল্ল' গাইজ কৈ দিয়া। আমি এতিয়া পূজা চাবলৈ ওলাইছোঁ। এইফালে আমাৰ টিকলিজনী ওলাবগৈহে এতিয়া ন? ওলাবাগে নে? ৰাতিপুৱা মন্দিৰত শৰাই দি মেলি অহালে আৰু তাত প্ৰসাদ দিয়াটো অলপ লাগি দিলোঁ, যিহেতু তাৰ পৰা আহোঁতে প্ৰায় 1টামানেই বাজিলে ঘৰ পোৱালে। তাৰপাছত আকৌ ঘৰত ভাত পানী খাই বৈ আজৰি হৈ এতিয়া আকৌ সন্ধিয়া পূজা চাবলৈ ওলাইছোঁ। মই ওলাই মেলি ভিডিঅ' কৰাত ব্যস্ত হৈ আছোঁ। ইহঁতক উলিওৱাই নাই, বীৰক এইফালে আমাৰ টিকলিজনী ওলোৱাই নাই। এতিয়া সিহঁতক উলিয়াই মেলি লওঁ। এইফালে বীৰ ওলাইছে আৰু বীৰো ৰেডি হৈ গ'ল। বীৰ চেণ্ডেল পিন্ধিবলৈ আছে বীৰ ন?
আজি ব্লগটো এই পূজা মণ্ডপৰ পৰাই সামৰণি মাৰিছোঁ। যদি ব্লগটো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।